Hello everyone, Aru Bahut মোৰ লাভ ফ্ৰম প্লাবিতা ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি মই এযোৰ ধুনীয়া পাটৰ কাপোৰ পিন্ধি ললো মানে এতিয়া পাৰ্টিলৈ যাম কেদিন আগত মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড এজনৰ বিয়া হৈ গ'ল নহয় আৰু আজি মানে পাৰ্টি আছে গতিকে আমি তালৈকে গৈ আছো আৰু গৈ পাই মই মোৰ লগৰ কেজনীক লগ পালো আৰু বহুত কথা পাতিলো বহুত ভাল লাগিল আৰু এতিয়া মই অকনমান আপোনালোকক পেন্ডেলটোও দেখুৱাও দেই কাৰণ ইমান ধুনীয়াকৈ ডেকোৰেচন কৰিছে নহয় সেই কাৰণে মই ভাবিলো অকনমান আপোনালোককো দেখুৱাও ঠিক আছে গতিকে বলকচোন ডেকোৰেচনৰ লগতে খোৱা বোৱাৰ আইটেমখিনিও ইমান ধুনীয়া হৈছিলে নহয় খাবলৈ সেইকাৰণে মই অকনমান আপোনালোককো দেখুৱালো আৰু দাদাহঁতৰ টিমটোৱে টেণ্ট হাউচ কেটাৰিং বাৰ্থডে পাৰ্টি ৱেডিং পাৰ্টি অন্নপ্ৰাশন্ন পাৰ্টিৰ লগতে ফ্লাৱাৰ ডেকোৰেচন কাৰ ডেকোৰেচন ভিডিঅ'গ্ৰাফি ফটোগ্ৰাফিও কৰে যদি আপোনালোকক লাগে তেতিয়াহ'লে মাতিব পাৰে আৰু মই আপোনালোকৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লগতে কাৰ্ডখন এড কৰি দিছোঁ গতিকে লাগিলে আপোনালোকে মাতিব দেই কেনেকুৱা লাগিছে বিয়া লগৰ বিয়া বহুত ভাল লাগিলে আৰু এটা আছে কেইদিন পিছত দাদাৰ বিয়া হ'ব হ'ব মানে এতিয়া নহয় হ'ব কেইদিন পিছত ঠিক আছে তেতিয়া দেখুৱাম আপোনালোকক ন আহক আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু অকণমান আপোনালোককো দেখুৱাইছোঁ কাৰণ দৰা আৰু কইনা অকণমান ফটোশ্বুট কৰিছে গতিকে অকণমান আপোনালোককো দেখুৱালোঁ গতিকে এতিয়া ঘৰলৈ যাওঁ আৰু আমাৰ এজন দাদাই আমাক ঘৰলৈ থৈ গ'ল গতিকে আজিলৈ বাই বাই লাভ ইউ অল গুড নাইট